নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰথম ইউনিট টেষ্ট, ছমহীয়া পৰীক্ষা, দ্বিতীয় ইউনিট টেষ্ট আৰু বছৰিকীয়া পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব, কেনেদৰে অনুষ্ঠিত কৰা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফল কেনেদৰে মূল্যায়ন কৰা হ'ব বা নিৰ্ধাৰণ কৰা হ'ব, এই সম্পৰ্কীয় কিছু কথা কোৱাৰ বাবে মই এই ভিডিঅ'টোৰ যোগেদি চেষ্টা কৰিম। বিগত বছৰটো কোভিড কেন্দ্ৰিক পৰিৱেশৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ থকাত নৱম আৰু দশম শ্ৰেণীৰ ইউনিট টেষ্টকে ধৰি অন্যান্য পৰীক্ষা বিদ্যালয়সমূহে অনুষ্ঠিত কৰা নাছিল। তদুপৰি বহু বিদ্যালয়ে দশম শ্ৰেণীৰ ইউনিট টেষ্টও অনুষ্ঠিত নকৰাত এইবাৰ মেট্ৰিকৰ ফলাফলৰ মূল্যায়নক লৈ উক্ত বিদ্যালয়সমূহ বিমৰত পৰিছিল। এনে পৰিস্থিতিত শেহতীয়াকৈ সেবাই চলিত বছৰৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ ইউনিট টেষ্টকে ধৰি অন্যান্য পৰীক্ষা বাধ্যতামূলক কৰিছে। সেই অনুসৰি অহা 16 আগষ্টৰ পৰা 23 আগষ্টলৈকে নৱম আৰু দশম শ্ৰেণীৰ প্ৰথম ইউনিট টেষ্ট অনুষ্ঠিত হ'ব। আকৌ কৈছোঁ, 16 আগষ্টৰ পৰা 23 আগষ্টলৈকে নৱম আৰু দশম শ্ৰেণীৰ প্ৰথম ইউনিট টেষ্ট অনুষ্ঠিত হ'ব। 25 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈ ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। 17 ডিচেম্বৰৰ পৰা 23 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব দ্বিতীয় ইউনিট টেষ্ট আৰু 19 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ বছৰিকীয়া তথা প্ৰি বৰ্ড পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিছে। সেবাই জাৰি কৰা জাননীখনত প্ৰথম ইউনিট টেষ্টত 50 নম্বৰ, ছমহীয়া পৰীক্ষাত 100 নম্বৰ, দ্বিতীয় ইউনিট টেষ্টত 50 নম্বৰ আৰু এনুৱেল বা প্ৰি বৰ্ড পৰীক্ষাত 100 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট কিমান নম্বৰৰ পৰীক্ষা হ'ব? 50 নম্বৰ। ছমহীয়া পৰীক্ষা কিমান নম্বৰ হ'ব? 100 নম্বৰ। দ্বিতীয় ইউনিট টেষ্টত কিমান নম্বৰ থাকিব? 50 নম্বৰ। আৰু এনুৱেল পৰীক্ষা যিটো হ'ব, বছৰিকীয়া পৰীক্ষা যিটো হ'ব, সেইটো 100 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ অহা এইসমূহ পৰীক্ষাৰ পৰা তোমালোকৰ কিমান শতাংশ মাৰ্ক লোৱা হ'ব? প্ৰথম ইউনিট টেষ্ট অনুষ্ঠিত হ'ব আৰু সেই টেষ্টত 50 নম্বৰ থাকিব। এই নম্বৰৰ পৰা 10% নম্বৰ লোৱা হ'ব। ছমহীয়া পৰীক্ষা অনুষ্ঠিত হ'ব 100 নম্বৰৰ আৰু এই নম্বৰৰ পৰা লোৱা হ'ব 30% নম্বৰ। দ্বিতীয় ইউনিট টেষ্টত নম্বৰ থাকিব 50 নম্বৰ আৰু এই 50 নম্বৰৰ পৰা লোৱা হ'ব 10% নম্বৰ। আৰু অৱশেষত তোমালোকৰ যিটো এনুৱেল বা প্ৰি বৰ্ড পৰীক্ষা অনুষ্ঠিত হ'ব 100 নম্বৰৰ, তাৰ পৰা লোৱা হ'ব 50% নম্বৰ। অৰ্থাৎ তোমালোকৰ প্ৰথম ইউনিট টেষ্টৰ পৰা আহিব 10% নম্বৰ, ছমহীয়া পৰীক্ষাৰ পৰা আহিব 30% নম্বৰ, দ্বিতীয় ইউনিট টেষ্টৰ পৰা আহিব 10% নম্বৰ আৰু প্ৰি বৰ্ডৰ পৰা আহিব, এনুৱেল এক্সামৰ পৰা আহিব 50% নম্বৰ। অৰ্থাৎ 10% যোগ 30% যোগ 10% যোগ 50%, এয়া হৈছে মুঠ 100%। অৰ্থাৎ তোমালোকৰ ফাৰ্ষ্ট ইউনিট, ছেকেণ্ড ইউনিট, ছমহীয়া আৰু বছৰিকীয়া পৰীক্ষা, এই পৰীক্ষাসমূহৰ পৰা তোমালোকক নম্বৰসমূহ এনেদৰে লোৱা হ'ব। সৰ্বমুঠ নম্বৰ হ'ব 100 নম্বৰ। গতিকে কোভিড-19ৰ নীতি নিৰ্দেশনা মানি পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ সেবাই জাননীৰ যোগেদি বিদ্যালয়সমূহক নিৰ্দেশ দিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাটো এইবাৰ একেবাৰে খাটাং। গতিকে তোমালোকে পঢ়া শুনাত অধিক মনোনিৱেশ কৰা আৰু ফলাফল আগৰ পৰা ভালভাৱে চেষ্টা কৰা, যাতে এইবাৰৰ প্ৰজন্মই যেনেদৰে ঠগ খাল, তোমালোকে তেনেদৰে ঠগ খাব নালাগে। আজিৰ ভিডিঅ'টি মই সামৰিছোঁ। ধন্যবাদ।